হৰ হৰ মহাদেৱ। আমি সকলোৱে চিনেমাত এনে দৃশ্য দেখিছোঁ, যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া প্ৰথম কামটো হ'ল তেওঁ মুকলি চকুৰ বন্ধ কৰা। কিন্তু বিজ্ঞানীসকলে কয় যে মৃত্যুৰ কেইঘণ্টামানৰ পিছতো মানুহৰ চকু কাৰ্যক্ষম হৈ থাকে বা জিন্দা থাকে। এতিয়া আমি এই ভিডিঅ'টোত জানিম যে মানুহৰ মৃত্যুৰ পিছত মানুহৰ চকু কিয় মেল খাই থাকে বা মানুহৰ মৃত্যুৰ পিছত চকুযোৰ কিয় জাপ খাই নাযায়। চিকিৎসা বিজ্ঞানীসকলৰ মতে এজন ব্যক্তিৰ হৃদযন্ত্ৰ বন্ধ হ'লেহে তেওঁৰ মৃত্যু হয়। মগজুৱেও কাম কৰা বন্ধ কৰে, শৰীৰৰ সকলো প্ৰণালী কাম কৰা বন্ধ হয়। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল মানুহ মৰিলে কিয় মানুহৰ চকু খোলা থাকে বা মানুহৰ মৃত্যুৰ পিছত মানুহৰ চকুজুৰি কিয় জাপ খাই নাযায়, মেলা হৈ থাকে। ইয়াৰ বিজ্ঞানসন্মত কাৰণটো হ'ল আমাৰ চকুৰ পতা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। এই স্নায়ুবোৰে আমাৰ মগজুলৈ সংকেত প্ৰেৰণ কৰে, যাৰ জৰিয়তে আমাৰ চকুৰ বন্ধ কৰি বা চকু মুকলি ৰাখি নিয়ন্ত্ৰণ কৰা হয় বা চকুৰ কাৰ্যক্ষম হৈ থাকে। যেতিয়া আমি জীয়াই থাকোঁ ই এক প্ৰণালীৰ দৰে কাম কৰে। সেইকাৰণে যেতিয়া চকুত ৰ'দ পৰে বা আমি শুবলৈ যাওঁ আমি চকু বন্ধ কৰোঁ। কিন্তু যেতিয়া মানুহৰ মৃত্যু হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কাম কৰা বন্ধ কৰে। সেয়েহে চকুৰ পতা খোলা আৰু বন্ধ কৰাটো আৰু নিয়ন্ত্ৰণ কৰা নহয়, গতিকে চকুৰ পতাবোৰ খোলা থাকে। বেছিভাগ ক্ষেত্ৰত আনকি শুই থাকোঁতে মানুহে মৃত্যুৰ আগতে সাৰ পায় আৰু তাৰ পিছত তেওঁলোকৰ চকু মুকলি হয়। আনকি তেওঁ মৃত্যুৰ পিছতো তেওঁৰ চকুৰজুৰি মুকলি হৈ থাকে। আন এটা কাৰণ হ'ল চকুৰ সৈতে সংলগ্ন পেশীবোৰে চকুৰ খুলিবলৈ আৰু বন্ধ কৰিবলৈ কাম কৰে। যেতিয়া মগজুৰ মৃত্যু হয় ই কাম কৰা বন্ধ কৰে। ইয়াৰ পৰা আমি গম পালোঁ যে যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়া মগজুৱে কাম কৰা বন্ধ কৰে আৰু মগজুৱে জৰিয়তে স্নায়ুতন্ত্ৰবোৰলৈ সংকেত প্ৰেৰণ কৰা বন্ধ হৈ পৰে, যাৰ ফলত আমাৰ স্নায়ুবোৰে কাম কৰা বন্ধ হৈ যায় আৰু সেই কাৰণেই আমাৰ চকুজুৰি মেলি থকাৰ অৱস্থাতেই মেল খাই ৰখি যায় আমাৰ মৃত্যুৰ পিছতো।